गणेशर गोजौसिन गेजेरारि फरायसालियाव गथ'सा सानजों लोगोसे बिगियान मेला खुंदों। दिनै माहारियारि गथ'सा सान हादर नाङैनो दिनै गथ'सा सान फालिनाय बायदिनो गणेशर गोजौसिन गेजेरारि फरायसालियावबो गथ'सा सान फालिनाय जायो। गथ'सा साननि गिबि हाबाफारि महरै उदां भारतनि गिबि गाहाय मन्त्रि जवाहरलाल नेहुरुनि सावगारियाव आलारि बाथि सावनानै जवाहरलाल नेहुरुखौ गोसोखांनानै बिबार बावनाय जायो। बेनि उनाव गथ'सा सानजों लोब्बा लाखिनानै बिटिसि सरकारनि सोलोंथाइ बिफाननि गियान सोरां बिथांखिनि सिङाव आगस्ता इन्टारनेशनेल फाउन्डेशननि हेफाजाबाव मोनसे बिगियान मेला खुंनाय जायो। बे मेलाखौ बिगियाननि सोमोन्दै बिजाबफोराव फरायनायनि अनगायै गथ'फोरखौ बिगियाननि बागै गोरलैयै बुजिनो हानाय बायदियै सांग्रां खालामनायनि थांखिजों खुंनाय जायो। गणेशर गोजौसिन गेजेर फरायसालियाव फरायनाय थाखो 6, 7 आरो 8 नि फरायसाफोरा दिनै बिगियान मेलायाव बिगियाननि मोन 20 मडेलफोरखौ दिन्थिफुङो। बे दिन्थिफुंनाया फरायसाफोरनि गोसोआरि थाखोखौ बांहोनायाव मदद होगोन होनना फरायसालिनि गारायुं बिश्वजित देखाया बुङो। আজি আমি আটাই জানো শিশু দিৱস। আমাৰ বিদ্যালয়ত প্ৰতি বছৰে শিশু দিৱস উলহ মালহেৰে পালন কৰা হয়। এইবাৰ আমি অলপ ব্যতিক্ৰমী এটা প্ৰগ্ৰেম ছায়েন্স ফেয়াৰ অৰ্থাৎ বিজ্ঞান মেলাৰ আয়োজন আমি কৰিছোঁ। একচুৱেলি আমি অকলে কৰা নাই, আমাৰ লগত সহযোগ কৰিছে আমাৰ BTR গভৰ্ণমেণ্টৰ এটা অতি প্ৰশংসনীয় আমাৰ এটা কাম। এইটো এটা পাৰ্ট অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট যে জ্ঞান চোৰাং মানে বিথাখনি এইটোৰ অধীনত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান সজাগতা অৰ্থাৎ বিজ্ঞান বুলি ক'লে তাত অংক সোমাই থাকে, টেকন'লজি, ছায়েন্স। এতিয়া আমাৰ বিদ্যালয়বিলাকে আমাৰ যিখিনি পাঠ্যক্ৰমত ব্যস্ত থাকে তাৰ দ্বাৰা এইবিলাক কৰাটো সম্ভৱ নহয়। সেইকাৰণে BTR চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে আমাৰ এই যিটো আমাৰ জ্ঞান চোৰাং বিথাখনি বুলি যিটো পাতিছে তাত থৈ দি আমাৰ এটা NGO আমাৰ যিটো মানে কৰা হৈছে যে এইটোৰ নাম হৈছে আগষ্টা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন। তেওঁলোকে গোটেই BTR অঞ্চলত প্ৰায় 250খনমান বিদ্যালয় কভাৰ কৰে আৰু তেওঁলোকক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষকৈ শিশুবিলাকৰ মাজত 6, 7, 8 সেই ছাত্ৰ ছাত্ৰীসকলে যদি বিজ্ঞানৰ এটা মানসিকতা তৈয়াৰ কৰিব পাৰি আৰু হাতে কামে কৰি যাতে শিকিব পাৰি। আমি কিতাপত আমি পঢ়াওঁ ক্লাছৰুমত, কিন্তু হাতে কামে শিকাবৰ কাৰণে আমাৰ সা সঁজুলিৰো অভাৱ আৰু শিক্ষকৰো অভাৱ থাকে। তো তেওঁলোকে NGO আহি পেলাই আমাৰ ইয়াত তেওঁলোকৰ এটা নিৰ্দিষ্ট শিডিউল থাকে, ৰুটিন থাকে। সেই ৰুটিন মতে তেওঁলোকে 6, 7 ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান শিক্ষা ট্ৰেইনিং দিয়ে। আৰু আজি আপোনালোকে দেখিছে ইয়াত আমাৰ প্ৰায় 20টা আমাৰ ইয়াত মডেল মানে কি হৈছে উপস্থাপন কৰিছে। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী 6, 7, 8ৰ আমি যিহেতু মাধ্যম দুটা আছে, বড়ো মাধ্যম, অসমীয়া মাধ্যম, আমি দুটা ভাগত ভগাই দিছোঁ 10টা। আৰু প্ৰতিটো মানে মডেলৰ এগেইনষ্টে 2জনকৈ ছাত্ৰ আছে। তো আমি আজি দেখিবলৈ পালোঁ ছাত্ৰ ছাত্ৰীসকলৰ বহুত উৎসুক হৈছে জানিবলৈ। তেওঁলোকে বহুত নাজানা কথা জানিব পালে আৰু নিজৰ এটা মানসিক যিটো স্তৰটো মানে উঠাই নিয়াৰ কাৰণে তেওঁলোকে আজি এটা প্লেটফৰ্ম পাইছে। গতিকে মই এই চাগতে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ, BTC চৰকাৰ যিটো আমাৰ প্লেটফৰ্ম এখন দিছে আগষ্ট ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ দ্বাৰা, সেইটো মই তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে ইয়াতকৈও যাতে আৰু অধিক বিজ্ঞান শিক্ষাৰ পঢ়াৰ কাৰণে আৰু অধিক মানে লয়, বাস্তৱ ব্যৱস্থা লয়। বিশেষকৈ শিক্ষক নিযুক্তি, বিজ্ঞান শিক্ষকৰ আমাৰ অভাৱ আছে। শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো যাতে অলপ ত্বৰান্বিত কৰে, অলপ সৰলীকৃত কৰে, তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু মই পুনৰবাৰ এই শিশু দিৱস উপলক্ষে আমাৰ প্ৰতিগৰাকী ভাৰতীয় শিশুক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, যাতে এজন ভাল সুস্থ শাৰীৰিকভাৱে, মানসিকভাৱে, অৰ্থনৈতিক সুস্থ সবল শৰীৰৰ এটা শিশুৰ অধিকাৰী হয় আৰু ভৱিষ্যত দেশৰ এজন সুনাগৰিক হয়, এইটোৱে কামনা কৰিছোঁ।